আৰু যদি কিছুমানৰ লো প্ৰেছাৰ থাকে ইয়াত ডেইলি ৰাতিপুৱা দুটা আৰু গধূলি দুটা যদি খোৱা যায় লো প্ৰেছাৰ একদম কমপ্লিট নাইকিয়া হৈ যায়। বহুত উপকাৰী বস্তু। গতিকে ইয়াক মই এইটো কি বাৰু সকলোৱে দেখিছে নিশ্চয়। এইটো এনেকৈ কাটিব লাগিব। একচুৱেলি বিলেটখন হ'লে ভাল, মই বিলেট আনিম এতিয়া। এইটো এনেকৈ কৰি এইটো উলিয়াব লাগে, এইটো ওলাই গ'ল। এইবিলাক এনেকৈ উলিয়াব লাগিব, এইবিলাক এনেকৈ উলিয়াব লাগিব। এইটো বাঁহ হয়, বাঁহৰ ভিতৰত এই পলুটো থাকে। এই বাঁহটো কাটি এইবিলাক উলিয়াম। এইবিলাক এইটো এনেকৈ ল'ব লাগিব। এইটো চব এইটো পোকটো এইটো এনেকৈ ওলাই যায়। এইবিলাক লাষ্টত মানে কি, এতিয়া এইখিনি বাকলিখিনি গুচাই ইয়াক বইল কৰিব লাগিব। বইল কৰি পিঁয়াজ দি ভাজি একদম পূৰা মজা। এইখিনি গুচাই হৈ গ'ল চাফা কৰি। এই এটা আছে লাষ্ট, এইটো আপোনালোকে এইটো গুচাবলৈ হ'লে ব্লেড হ'লে ভাল, কটাৰীয়ে এনেকৈ মুখটো এইটো কাটি দিব। মুখটো কাটি এইটো ফাটি যাব নহয়, এইটো উলাই দিব। এইবিলাক একচুৱেলি এৰী সূতা উলিয়াই ইয়াৰ পৰা, মানে এৰী চাদৰ বনোৱা হয়। কিন্তু আজিকালি মানুহবিলাকে কি হয়, সূতা কাটিব নজনা হৈ গ'ল। এইবোৰ এৰী সূতা কাটে ইয়াৰ পৰা, এৰী চাদৰ বনায়। সেইটো এটা এই যে লেটা, এতিয়া বইল কৰি ল'ম অলপ। আৰু এই লেটাখিনি একচুৱেলি বহুত দৰৱৰ কাম কৰে। সৰু ল'ৰা ছোৱালীৰ যিটো চাৱনি বেমাৰ বুলি কয়, এই চাৱনিত খুৱাব পাৰি। খোৱাৰ ছিষ্টেমটো অলপ বেলেগ থাকে। আৰু যদি কিছুমানৰ লো প্ৰেছাৰ থাকে ইয়াত ডেইলি ৰাতিপুৱা দুটা আৰু গধূলি দুটা যদি খোৱা যায় লো প্ৰেছাৰ একদম কমপ্লিট নাইকিয়া হৈ যায়। বহুত উপকাৰী বস্তু। গতিকে ইয়াক মই প্ৰথমতে বইল কৰি লৈছোঁ। এতিয়া বইল হৈ থাকিব। আমাৰ এয়া দাদা আহিছে চাবৰ কাৰণে দেই। এই দাদাই চাবৰ কাৰণে আহিছে। এইটো আপুনি আগত খাইছে নাই? আগতে খাইছিলোঁ। অকণমান বইল কৰোঁতে নিমখ দি দিছোঁ। খাব, বহুত ভাল উপকাৰী বস্তু এইটো। খাই ভাল লাগে। এয়া উতলি আছে। হঠাতে পাবলৈ পোৱা নাযায়। আচলতে কি এই এনেকুৱা মুগা ঢেৰ থাকে। এইটো এৰী মুগা বুলি কয়, এৰী পলু। আৰু কিছুমান গছ পলু থাকে। গছ পলুটো খাবলৈ ইমান ভাল নহয়, আৰু এই লেটাটো সৰু সৰু হয়। এৰী পাতৰ এৰী মুগাটো এইটো পলুটো অকণমান ডাঙৰ হয় আৰু খাবলৈও বহুত টেষ্টি, আৰু ইয়াত বহুত উপকাৰী আছে। এই উপকাৰী গুণবিলাক মানে মই ক'ম বাৰু, অলপ কৈছোঁৱে আৰু অলপ কম। এতিয়া বইল হৈ গ'ল, মই নমাই লৈছোঁ। এতিয়া বইল কৰি এনেকৈ খাব পাৰি, একো অসুবিধা নাই। তথাপিতো আমি অকণমান ভাজিম আৰু। সেইটো ইয়াত মই এতিয়া তেল দিলোঁ, মিঠাতেল দি দিছোঁ। অন্য একো দিব নালাগে আৰু অলপ পিঁয়াজ হালধি অকণমান দিব লাগিব। তেল গৰম হ'ল, পিঁয়াজ দি দিছোঁ। পিঁয়াজটো পূৰা ৰঙা কৰিব নালাগে। পূৰা ৰঙা কৰি দিলে মানে ইয়াত টেষ্টিটো নাইকিয়া হৈ যায়। তাৰ লগতে মই এতিয়া পিঁয়াজটো আধা ভজা হ'ল চব। এতিয়া এই বইল কৰি থোৱা লেটাকেইটা মই দি দিওঁ। ইয়াত অকণমান জোখত নিমখ দিছোঁ। এইটো নিমখ, এইটো অকণমান হালধি গুড়ি দি দিছোঁ। এইটো হালধি আৰু অকণমান জ্বলা লাগিব খাবলৈ। এই কেঁচা জলকীয়া দুটা দি দিছোঁ, খাই টেষ্ট লাগিব। ঢাক মাৰি থৈছিলোঁ, এইটো ঢাকনখন দাঙি দিছোঁ। এই চব ফ্ৰাই হৈ গ'ল। এইটো সম্পূৰ্ণৰূপে ফ্ৰাই হৈ গৈছে। এতিয়া মই নমাই দিছোঁ। ফ্ৰাইটো মই নমাই দিছোঁ। এইটো চব দেখিছে। এই লেটাটো আপোনালোকে ৰুটিৰ লগতো খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব। আৰু এটা বেলেগ বস্তু আছে, আৰু সেইটোৰ লগতো খাব পাৰিব। সেইটো মানে খুৱাই গম পাইছেই চাগে আৰু। এই লেটাটো ভাজি নহয়, সৰু ল'ৰা ছোৱালী যিটো চাৱনি বেমাৰ বুলি কয়, এই চাৱনি বেমাৰৰ কাৰণে এইটো কেঁচাই
সৰু ল'ৰা ছোৱালীটো গিলি নিদিয়ে, সেইকাৰণে এটা ল'ব লাগে, এটা লৈ পিচি চাটনি নিচিনা কৰি খুৱাই দিব লাগে। ধৰক আপোনাৰ এমাহত ডেইলি নহয়, এদিন এৰি বা দুদিন এৰি 1 মাহমান যদি খুৱাই দিয়ে সম্পূৰ্ণ ল'ৰা ছোৱালীৰ চাউনি বেমাৰ ভাল হৈ যায়। গতিকে আপোনালোকক মই এনেকুৱা ভিডিঅ' দেখাই থাকিম, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এনেকুৱা নতুন ভিডিঅ' চাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ। আজিলৈ আহোঁ।